আমি অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্ট এছ'চিয়েশ্যন আহিছে আৰু অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট আহিছে আৰু বনছো আহিছে প্লাছ আমাৰ উমেন জাষ্টিছ ফ্ৰমৰ বড়ো কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰা আমি 4টা দলে ইয়াত আহিছোঁ। আমাৰ ছলিডাৰিটি আমি দেখাবলৈ আহিছোঁ আৰু তেখেতসকলক আমি যে য়েছ আমি আপোনালোকৰ ককাই ভাই হয়, আপোনালোকক আমি সাথ দিম আৰু আপোনালোকক সৈতে আমি ন্যায় কেনেকৈ পাম সেইটো লৈ পেলাই আমি আজি ইয়াত তেখেতৰ ঘৰ ডিম্বেশ্বৰ ঘৰলৈ আহিছিলোঁ। আজি বহুত কথাটো শুনি বেয়া লাগিছে, দুখো পাইছোঁ বুলি ক'ব লাগিব, কিন্তু অসমত এটা কথাই সদায় আমি বাৰ বাৰ দেখি থাকোঁ, সৰুৰ পৰাই আমি চাই আছোঁ যে অসমত ট্ৰাইবেল মানুহবিলাকক জীয়াই থকাটো এটা মানে অশান্তি জেগা বুলি আমাক কৰাই দিছে। মানে অসমত আজি মিজোৰামে ট্ৰাইবেল ষ্টেট পালে অনলি বিকজ আছামিজ মানুহে নন ট্ৰাইবেলবিলাকে আমাক সদায় ডিছক্ৰিমিনেট কৰে। আজি নাগালেণ্ড ল'লে অনলি বিকজ আছামিজ মানুহে আমাক ডিছক্ৰিমিনেট কৰে। অৰুণাচল ষ্টেট পালে অৰুণাচলীসকলে আমাৰ নিচি বাইসকলে অনলি অসমত আমাক ডিছক্ৰিমিনেট কৰাৰ কাৰণে। আজি বড়োলেণ্ড বিচাৰিছে অনলি বিকজ দ্য ৰিজন ইজ ডেট আমাক ট্ৰাইবেলসকলক ইয়াত ডিছক্ৰিমিনেট কৰে, আমাক ছাবজুকেট কৰে, আমাক এক্সপ্লইট কৰাৰ কাৰণে। চাওক ডিম্বেশ্বৰক তেখেতে টেৰৰিষ্ট আছে নে নাই এইটো আমি ক'বলৈ নাযাওঁ। যদি ডিম্বেশ্বৰ মুছাহাৰীয়ে যদি আণ্ডাৰগ্ৰাউণ্ডত আছিলে, যদি ডকাইতো আছিলে, ক'ত ইজ দেয়াৰ? পুলিচ ইজ নট দেয়াৰ টু গিভ হিম দ্য আল্টিমেট পানিছমেণ্ট। তেখেতে যদি ডিম্বেশ্বৰে যদি এনেকুৱা যদি ইনভল্ভ আছিলে এণ্টি ছ'চিয়েল এক্টিভিটিজ, তেতিয়া তেখেতক অসম পুলিচে এৰেষ্ট কৰি পেলাই জেলত দিব লাগিছিলে। জেলত যোৱাৰ লগে লগে পুলিচৰ যিটো কাৰবাই কোৰ্টত যিটো ট্ৰায়েল হ'ব লাগিছিলে, কোৰ্ট উইল গিভ দ্য ফাইনেল জুৰিডিকশ্যন, কোৰ্টহে দিয়ে। আৰু পুলিচৰ অধিকাৰ নাই মাৰিবলৈ। আৰু পুলিচৰ তাত যেতিয়া আমি ট্ৰাইবেল মানুহৰ ঘটনাবিলাকত পুলিচৰ থানাত FIR দিবলৈ আহিলে, পুলিচে কেতিয়াও ট্ৰাইবেলৰ কেছটোত ইহঁতে ইণ্টেনচলি জানি বুজি উইলফুলি ৰেজিষ্টাৰ নকৰে। ফৰ এক্সাম্পল আপোনাক দিছোঁ যে বৰচিং টিছ যোৱা বছৰ 14 ফেব্ৰুৱাৰীত ফৰেষ্টাৰে গুলীয়াই হত্যা কৰিলে, কিন্তু অসম চৰকাৰে আজিলৈকে এই কালপ্ৰিট ফৰেষ্টাৰবিলাকক আজিলৈকে এৰেষ্ট নকৰিলে। আমাক ডিছক্ৰিমিনেট কৰা হ'ল না? হ'ল। আৰু জিলি ৰাবা বুলি কয়, ঢেকীয়াজুলিত মাকক জীয়েকক দুইজনক হত্যা কৰি এটা কণমানি বাচ্চাকো গ্ৰিভেছ ইঞ্জুৰি হৈ গ'ল, কেছ ৰেজিষ্টাৰ হৈ গ'ল, অলপ কম্পেনচেশ্যন পালে, কিন্তু আছাম পুলিচে আজিলৈকে তেখেত কালপ্ৰিটক আজিলৈকে এৰেষ্ট নকৰিলে। ডিমা হাছাওত যাওক, বড়োলেণ্ডত যাওক, সদায় ট্ৰাইবেল ল'ৰাবিলাকক ফেক কাউণ্টাৰত সদায় আমাক গুলীয়াই হত্যাই কৰি আছে। চ' আমাৰ জীয়াই থাকিবৰ কাৰণে আমাৰ অধিকাৰটো ক'ত আছে আপোনালোকে কওকচোন। আৰু ডিম্বেশ্বৰে যদি সঁচাকৈ আছিলে, ডিম্বেশ্বৰক আপোনালোকে কিয় এৰেষ্ট নকৰিলে? অসম পুলিচৰ কিমান কমজোৰ নেকি? আৰু যদি ডিম্বেশ্বৰ ইমান কিবা ক্ৰিমিনেলে আছিলে, আজি কত বছৰ, আজি 9-10 ইয়াৰ্ছ, অলমষ্ট কিমান বছৰ হৈ গ'ল দাদা? কম 20টা বছৰত আপোনালোকে ডিম্বেশ্বৰ গড়ত আহি তেখেতক কিয় এৰেষ্ট নকৰিলে? আপোনালোকে এইটো এটা বাহানা। আৰু আমি এতিয়া শুনিছোঁ যে অলৰেডি আমি কেছ FIR ৰেজিষ্টাৰ কৰিলোঁ। কেছ ৰেজিষ্টাৰত হয় ছেকশ্যনটো ৰিলেভেণ্ট ছেকশ্যনখিনিয়ে দিছে 302 মাৰ্ডাৰ কেছ আৰু 201 IPC ৰিড উইথ দ্য Scheduled Caste and Scheduled Tribe Atrocity Act. As per the Scheduled Caste and Scheduled Tribe Atrocity Act 1989 মতে আপোনাৰ Deputy Commissioner of 2 districts Udalguri আৰু Baksai within the 7 days victim family এটা কম্পেনচেশ্যন বা ৰিলিফ অলপ দিব লাগিছিলে এজ পাৰ দ্য ৰুলছ অফ দ্য এট্ৰচিটি এক্ট মতে, কিন্তু আজিলৈকে দিয়া নাই। নম্বৰ 1। নম্বৰ 2 কি ডেড বডিটো আজি 17 দিন তেখেতসকলক কাষ্টাডিত হৈছে। DNA টেষ্ট কৰিবৰ কাৰণে 17 দিন নালাগে নহয়। আমাক কেনেকৈ মানে জ্বলাই মাৰিছে চাওকচোন। DNA টেষ্ট কৰিবৰ কাৰণে ইজ এ মেটাৰ অফ টেষ্ট ল'ব লাগে, মেচিনত ডালিব লাগে, উইদিন হাফ এন আৱাৰ আপুনি ৰিপৰ্টটো পাই যায়। CBI কেছ দিছে, আমি ভাল পাইছোঁ, কিন্তু এতিয়া CBI কি ৰিপৰ্ট দিয়ে আমি নাজানো। কিন্তু আমাৰ ডিমাণ্ড এটাই যে যিসকল পুলিচে ইয়াত ইনভল্ভ হৈ আছে পাব্লিক ছাৰ্ভেণ্ট, তেখেতসকলক ইমিডিয়েটলি এজ পাৰ দ্য ল তেখেতসকলক এৰেষ্ট কৰিব লাগিব আৰু তেখেতসকলকো পানিছমেণ্ট দিব লাগিব। আমি সেইটো বিচাৰিছোঁ। আৰু ছেকেণ্ডলি এজ পাৰ দ্য এট্ৰচিটি এক্ট মতে ইয়াত মাৰ্ডাৰ হৈছে, অলৰেডি IPC ৰিফ্লেক্টেড হৈছে, সেইকাৰণে 8,25,000 ফেমিলি পাব লাগিব। প্লাছ এট্ৰচিটি এক্টটো যেতিয়া ৰিফ্লেক্ট কৰিছে তাত অলৰেডি পাব্লিক ছাৰ্ভেণ্ট যিসকলে মাৰিছে তাৰ কাৰণে আৰু 2 lakhs বাঢ়ি গৈছে। চ' 10,25,000টো ফেমিলিক ইমিডিয়েটলি দিব লাগে বুলি সেইটোৱে আমাৰ ডিমাণ্ড। আমাৰ ডিমাণ্ড মানে মোৰ ৰাজু দেৱীৰ ডিমাণ্ড নহয়, আমি 4টা সংগঠনৰ সেইটোৱে আমি ডিমাণ্ড কৰিব অসম চৰকাৰক ডিমাণ্ড দিছোঁ আৰু আমি ইমিডিয়েটলি এতিয়া মেমৰিণ্ডাম দিবলৈ গৈ আছোঁ। এইখিনি